এতিয়া চাকৰি নাই বাকৰি নাই। হেমন্তও যিখন হেমন্ত মামাই ঠগিছে, হেমন্ত মামাই ঠগাখিনি চবৰ আশীৰ্বাদটো হেমন্ত মামাৰ গাত লাগিছে দেই পাম বুলি। সেইপিনেও 10,000টো নিদিলে, এইপিনেও আমি ধান কৰিলেও চৰাই খায়। মাটি থকাই ধান অকণমান কৰিব, নথকাই কি কৰিব, একো বুজিয়ে নাপালে। এতিয়া আকৌ ভোটৰ টাইম আহি আছে, ভালকৈ চাকৰি কৰিলোহেঁতেন, ভালকৈ থাকিলোহেঁতেন। এতিয়া আমাৰ চাকৰি নাই, আমি কেনেকৈ এনেকুৱাকৈ কৰি খাবই লাগিব। এইবাৰ যি কৰিলোঁ ভগৱানকো আশীৰ্বাদ কৰিছোঁ, সিবাৰকৈ যেন সিপুৰিত যেন আমাক ভগৱানে ভালকৈ একদম ভাল মানুহ কৰক, পঢ়া শুনা চোকা কৰক। একদম ছগৰাকী ধান কাটিবলৈ আহিলোঁ বড়ো গাঁৱত, ফিচাৰীৰ মাজত এৰালিখন যিখন আছে ভৰিখন কাটিছে, পানী আছে। এতিয়া নেকাটিলেও নহয়, কাটিবই লাগিব। এমুঠি দুমুঠি আহিলোঁ যদি লগৰী ধান এয়াকে কৰিছোঁ আৰু। পঢ়া শুনা হ'লোহেঁতেন যদি আজি অফিচত বহি থাকিলোঁ হ'লে কলম লৈ। আমাৰ পঢ়া শুনা নাই, ভগৱানেও দুখ বুজি নাপালে, কোনেও নিদিয়ে। হেমন্ত মামায়ো গছপুলিখন ৰোৱালে, থিয় হোৱা মানুহখন মতা গালি খাই মতা গালি খাই ওলাই আহিলোঁ। গছপুলি ৰুলোহি, 10,000 ক'তা কৈ থাকে। মামায়েনো কেতিয়া দিব আৰু আমাক। মামাই এতিয়া আমাক ঠগিছে নে কিয়ে কৰিছে একো ক'বই পৰা নাই। মামাক হাতযোৰ কৰিছোঁ, সোনকালে পইচাটো পঠিয়াই দিয়ক আমাৰ পাছবুকত। ইয়াকে কৈ মামাক ধন্যবাদ জনাইছোঁ। মামা ভালকৈ থাকিবা।